আজি ফেচবুকৰ এটা নতুন এডিট অপশ্যনৰ কথা কওঁ। এই এডিট অপশ্যনটো মোলৈ আজিহে আহিছে। এই এডিট অপশ্যনত গৈ আমি বন্ধু বান্ধৱীৰ পৰা ষ্টাৰ বিচাৰিব পাৰোঁ। আহকচোন চাওঁ কেনেদৰে আমি ষ্টাৰ বিচাৰিব পাৰোঁ। ফেচবুক খুলি ল'ম। মোৰ প্ৰফাইল পিক থকা আইকনটোত ক্লিক কৰিম। এতিয়া মোৰ ভিডিঅ'বোৰলৈ যাম। এয়া দেখিছে মোৰ ভিডিঅ'টোৰ তলেদি নীলা আখৰেৰে এডিট অপশ্যন লিখা আছে। ইতিমধ্যে মই এই এডিট অপশ্যনত গৈ তাত ষ্টাৰ লিখি ষ্টাৰৰ ইমেজবোৰ দি থৈছোঁ। আপোনালোকৰ হয়তো ইয়াত নেদেখুৱাব। আপোনালোকে যদিহে এইটো কৰি থোৱা নাই তেনেহ'লে আপোনালোকে মাত্ৰ এডিট অপশ্যন দেখিব। মই এডিট অপশ্যনত ক্লিক কৰিম। এয়া দেখিছে গিভ ষ্টাৰ্ছ টু ছাপৰ্ট ৰাতুল দৈমাৰী। আমি ইয়াতে ষ্টাৰ লিখি ফেচবুকৰ বন্ধু বান্ধৱীৰ পৰা ষ্টাৰ বিচাৰিব পাৰিম। এনেকৈ লিখি দিলে সকলোৱে দেখিবলৈ পায়। ষ্টাৰ লিখিম, ষ্টাৰ লিখোঁ আৰু আমি এইটো দি থৈছোঁ। এতিয়া আমি ছেভ কৰি দিম। এয়া এনেকৈ দেখা যাব। অৱশ্যে মোৰ এইটো আগতে লিখি থোৱা আছে। আপোনালোকে এনেকৈ লিখিব পাৰিব। এতিয়া চাওঁচোন এই ষ্টাৰত ক্লিক কৰিলে আমি কি দেখিবলৈ পাওঁ। এয়া ষ্টাৰৰ তিনিটা ভিন্ন ৰূপ দেখিবলৈ পোৱা গৈছে। কোনোবাই বিচাৰিলে ইয়াৰ পৰা আমাক ষ্টাৰ দিব পাৰিব। মই বাৰু নিদিওঁ, মোৰ নিজৰে ভিডিঅ' হয়। কোনোবাক নিশ্চয় দিম। ধন্যবাদ।